vision. হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন টিপছ এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ইউটিউবৰ ভিডিঅ' গেলাৰীত ডাউনলোড কৰক। ঠিক আছে, আমিতো ইউটিউবৰ পৰা ভিডিঅ' ডাউনলোড কৰোঁ, গেলাৰীত নাহে, ইউটিউবতে ৰৈ যায়। তো আজি আমি গেলাৰীত কেনেকৈ আহে সেইটো চাওঁ। ঠিক আছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, লাইক কৰিব। মই এনেকৈ নতুন নতুন কিবা কিবি টিপছ আনি থাকিম আপোনালোকৰ ওচৰত। ঠিক আছে, এতিয়া আমি ইউটিউবত গ'লোঁ। ইউটিউবত যাই ধৰক আপুনি যিকোনো ভিডিঅ' চাই আছে, তাতে আপোনাৰ চাব এনেকুৱা কাৰ চিন থাকিব, শ্বেয়াৰ বুলি। কাৰ চিনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ লিংকটো কপি কৰিব লাগিব। ইয়াতে লিংকটো কপি বুলি দেখাইছে, তাতে আপোনালোকৰ মোবাইলটো দেখাব, চাব। কপি কৰিব, কপি কৰি বেক মাৰি দিব, হোম পেজত যাব। যাই আপোনাৰ ব্ৰাউজাৰত যাব, যিকোনো আপোনাৰ ব্ৰাউজাৰত। মই গুগল ক্ৰমত আহিছোঁ। গুগল ক্ৰমত মোৰ আগৰ পৰা আহি আছে, মই ঘৰৰ পৰা আনি দেখাই আছোঁ আপোনাক। গুগল ক্ৰমত আহি ইয়াতে গুগলত চাৰ্চ কৰিব NE ডট, মোৰ আহিয়ে গৈছে। ইয়াতে লিখিব লাগে NE.save from net। ইয়াতে লিখি দিয়াৰ পিছত এনেকৈ আহিব আপোনাৰ মোবাইলত। তাৰপিছত আপুনি ইয়াতে অকণমান দবাই ৰাখিব, দবাই ৰখালৈ প্ৰেষ্ট আহিব, প্ৰেষ্টত ক্লিক কৰি দিব। তাতে আপোনাৰ লিংকটো আহি যাব। তাৰপিছত অকণমান ৰখিলে হ'ল। অলপ টাইম আহি গৈছে। ইয়াত ডাউনলোড বুলি দেখাইছে। ইয়াতে আপুনি ভিডিঅ'ৰ চাইজটো সলাব পাৰে, কেনেকুৱা চাইজৰ লাগে। যি চাইজৰ লাগে আপোনাক ইয়াতে চাইজটো চিলেক্ট কৰিব। চিলেক্ট কৰি পিছত ইয়াতে ডাউনলোড বুলি কৰি দিব। ডাউনলোড এলাও কৰি দিব। হৈ গৈছে, ডাউনলোড দেখাইছে। মোৰ ইয়াতে ওপৰত দেখাইছে ভিডিঅ' ডাউনলোড। ঠিক আছে, অকণমান সময় ৰখিলে হ'ল, ডাউনলোড হৈ যায় এনেকৈ চিম্পুল। লাইক কৰিব, শ্বেয়াৰ কৰিব প্লিজ। থেংক ইউ।